বিশেষ আঞ্জা বনাবলৈ গৈ আছে মায়ে। ভেদাইলতাৰ আঞ্জা আজি বনোৱা হ'ব। ভেদাইলতাসমূহ সুন্দৰভাৱে পিচি লোৱা হৈছে আৰু থালিত সজাই থোৱা আছে। ভেদাইলতা এইপিনে দেখিবলৈ পাইছে কণ বিলাহী, আলু, ভেদাইলতা পিচি থোৱা আছে, মাছ পিচ পিচ কৰি কুটি থোৱা হৈছে। থালিত সুন্দৰভাৱে সজাই থোৱা আছে। কেৰাহীত তেল দি দিয়া হৈছে। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পিচ মাছ কেইপিছত সুন্দৰভাৱে হালধি আৰু নিমখ সানি লোৱা হ'ব। যিহেতু মাছখিনি 4 পিচ মাছ ফ্ৰাই কৰি লোৱা হ'ব। পোনপ্ৰথমে চাব পাৰে কেনেধৰণে তেলত, গৰম তেলত দি দিয়া হৈছে মাছসমূহ ভাজি লোৱা হ'ব। তাৰপিছত ভেদাইলতাৰ আঞ্জাৰ বাবে প্ৰস্তুতি এনেধৰণে মায়ে চলাই আছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজি মায়ে বনাইছে ভেদাইলতাৰ আঞ্জা। ভেদাইলতাৰ বহুতো ঔষধি গুণ আছে নহয় জানো? আচলতে ভেদাইলতা কোনে কোনে খাই ভাল পায় কমেণ্টত জনাবলৈ নাপাহৰিব। এইখিনি আলুখিনি ফ্ৰাই কৰি লোৱা হ'ল। আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টটো দি দিয়া হৈছে কেৰাহীত। সুন্দৰভাৱে ভাজি লোৱা হৈছে আৰু দি দিয়া হৈছে বাৰীৰে যিহেতু কণ বিলাহী বুটলি অনা হৈছিলে, 2-4টা পোৱা হ'ল। তাকেদি ভাবিলোঁ ভেদাইলতাৰো বুটলি অনা হৈছিলে। ভাবিলোঁ আজি আপোনালোকক ভেদাইলতাৰ আঞ্জা বনাই দেখুৱাওঁ আৰু আপোনালোকৰ ওচৰে পাখৰে ভেদাইলতা পোৱা যায় জানো আৰু খাই ভাল পায় নে নাপায় কমেণ্টত জনাবলৈ নাপাহৰিব। বহুতে চাগে হ'ব পাৰে ভেদাইলতা খাই ভাল নাপায়, কিন্তু ভেদাইলতা খোৱাটো অতিকে দৰকাৰ শৰীৰৰ বাবে। ই অতি প্ৰয়োজনীয়, কিয়নো বেমাৰ আজাৰৰ কাৰণে বহুতো ভাল বস্তু ভেদাইলতা খাব লাগে। আৰু মছলাখিনি সুন্দৰভাৱে ভাজি লোৱাৰ পিছত অকণমান পানী দি দিয়া হৈছে আৰু অলপ ভাজি ল'ব লাগিব। তাৰপিছত দি দিয়া হ'ল আলুখিনি। বেছি নহয়, সৰু সৰু 2টা আলু দিয়া হৈছে ইয়াত। চাব পাৰে সুন্দৰভাৱে আলু আৰু মছলাৰ সৈতে ফ্ৰাই কৰি লোৱা হ'ল। তাৰপিছত দি দিয়া হ'ল পিচি থোৱা ভেদাইলতাখিনি। চাওক কি এক সুন্দৰ লাগিছে। আছিলে হালধীয়া, কিন্তু এতিয়া সেউজীয়া হৈ পৰিব। ভেদাইলতা খোৱাটো অতিকে দৰকাৰ, যিহেতু ভেদাইলতাৰ বহুতো ঔষধি গুণ আছে। মায়ে বুটলি আনিবলৈ ক'লে আনিলোঁ। ভাবিলোঁ আপোনালোককো আজি মাছ আৰু কণ বিলাহী আৰু ভেদাইলতাৰ এটি আঞ্জা বনাই দেখুৱাওঁ বুলি ভাবিলোঁ। তাকে দেখুৱাই আছোঁ। অলপমান নিমখ দিয়া হৈছে সোৱাদ অনুসৰি। চাব পাৰে কি এক সুন্দৰ কালাৰ আহি পৰিছে ভেদাইলতা, আৰু গোন্ধও বহুতো সুন্দৰ আহিছে। আৰু যি বাতিকেইটাত লাগি আছিলে ভেদাইলতাখিনি অলপমান গৰম পানী দি আখালি সেই কেৰাহীখনতে দি দিয়া হ'ল, অকণমানো যাতে নষ্ট নহওক। আৰু ফ্ৰাই মাছ 2 পিচ দি দিয়া হৈছে। মাছ বিশেষ মাছ দিয়া হৈছে। ফ্ৰাই বহুতো মাছ কৰা হৈছিলে, কিন্তু 3 পিচে মাছ দিয়া হৈছে। যিহেতু সকলোৱে এনেকৈ জোলৰ মাছ নাখায়, সেইবাবে 3 পিচ মাছ দিয়া হৈছে। চাওক কি এক সুন্দৰ। এতিয়ালৈকে হোৱা নাই, অলপমান চাব পাৰে হওঁ হওঁ অৱস্থা আহি পৰিছে ভেদাইলতাসমূহৰ। চাওক কালাৰ, চাওক কি এক সুন্দৰ কালাৰ আহি পৰিছে। আজি মাৰ হাতৰ এনেকেই ভেদাইলতাৰ আঞ্জা মায়ে বনাই আছে আৰু মই ভিডিঅ' কৰিও আছোঁ। আপোনালোকক দেখিব পাইছে কি এক সুন্দৰ কালাৰ আহি পৰিছে। ভেদাইলতা খাওক আৰু কোনে কোনে খাই ভাল পায় ভেদাইলতা কমেণ্টত জনাবলৈ নাপাহৰিব। আজি মাৰ হাতৰ আঞ্জা এনেকেই মায়ে বনাই থাকক, যাতে সদায় খাবলৈ পাই থাকোঁ, তাকে আশা কৰিম নহয় জানো? চাওক কি এক সুন্দৰ লাগিছে বাতিত বাকি দিয়াৰ লগে লগে। আৰু মাছ পিচ খাওঁ খাওঁ লাগিছে নে কমেণ্টত জনাব। যিসকলে ভেদাইলতা খাই ভাল পায় তেখেতসকলৰ চাগে লোভৰ পানী পৰি গৈছে নহয় জানো? বহুতে চাগে বজাৰৰ পৰা কিনিহে আনে, সদ্যহতে সদায় বজাৰত পোৱা নাযায়। আজি বিশেষ আঞ্জা মাৰ হাতৰ।